ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে 6টাৰ পৰা 7টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এখন বজাৰত জুই লাগিছে প্ৰায় 20-25খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে মায়ঙত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে উৎকট গৰমৰ মাজতে বালিমুখৰ নতুন বজাৰৰ অগ্নিকাণ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মুহূৰ্ততে কেইবাখনো দোকানলৈ মুহূৰ্ততে জুই বিয়পি পৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 20ৰ পৰা 25খনকৈ দোকান জ্বলি ছাৰখাৰ হৈ গৈছে সম্পূৰ্ণৰূপে আৰু হাজাৰ হাজাৰ লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হৈছে স্থানীয় ৰাইজে আহি জুই নিৰ্বাপন কৰিছে অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈছে আৰু জুইত কেইবা কোটি টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আমি ভিজুৱেল দেখাবলৈ চেষ্টা কৰিছো কলা ধুৱাই চানি ধৰিছে মায়াঙৰ আকাশ এখন বজাৰত জুই লগাৰ পাছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকৰ প্ৰথমতে সেই দৃশ্যটো চাওক কিমান ভয়াৱহ হ'ব পাৰে 5ৰ পৰা 6টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছত গাড়ীৰ ডিলাৰ গেলামালৰ কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 1 কিলোমিটাৰ দূৰৰ পৰা সেই জুইৰ ধোঁৱা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে দৌৰাদৌৰি লাগি গৈছিল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল যাৰ ফলত হাজাৰ হাজাৰ লোক আহিল সেই বজাৰখনলৈ আৰু জুই নিৰ্বাপনৰ বাবে যথেষ্ট চেষ্টা কৰিল অগ্নি নিৰ্বাপক বাহিনীৰ তাত বাহন আহি উপস্থিত হ'ল আৰু ইখনৰ পিছত সিখন দোকানলৈ মুহূৰ্ততে জুই বিয়পি পৰাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই অগ্নিকাণ্ডৰ পাছতে কেইবাখনো দোকানৰ কোটি কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ গৈছে আৰু কলা ধুৱাই সমগ্ৰ মায়াঙৰ আকাশ চানি ধৰিছে এই মুহূৰ্তত আৰু 5ৰ পৰা 6টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন তাত উপস্থিত হৈছে আৰু হাজাৰ হাজাৰ লোকৰ তৎপৰতাত যোনে যেনেকৈ পাৰে জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে সম্পূৰ্ণৰূপে বজাৰ এটা অংশ সম্পূৰ্ণৰূপে জুই জ্বলি ভস্মীভূত হৈছে এই মুহূৰ্তত আৰু জুই নিৰ্বাপনৰ বাবে যথেষ্ট চেষ্টা কৰাৰ পাছত অৱশেষত অৱশ্যে জুই নিৰ্বাপিত হৈছে আৰু বজাৰৰ দোকানসমূহ বন্ধ কৰি ঠিক ঘৰলৈ উভতাৰ পাছতে হঠাৎ এতিয়া স্থানীয় লোকে সন্দেহ কৰিছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হৈছে যাৰ বাবে কেইবাখনো দোকান 20ৰ পৰা 25খনকৈ দোকান প্ৰত্যক্ষদৰ্শীৰ মতে তাত থকা লোকৰ মতে 20ৰ পৰা 25খন দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু স্থানীয় ৰাইজেও যোনে যেনেকৈ পাৰে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিলে অৱশ্যে এই মুহূৰ্তলৈকে জুই নিৰ্বাপন হৈছে আৰু জুই নিৰ্বাপন হ'লেও 20ৰ পৰা 25খনকৈ দোকান তাত গেলামালৰ দোকান আছিলে তাত গাড়ীৰ ডিলাৰ পৰ্যন্ত আছিলে আৰু বহু দোকান বজাৰ গৃহৰ বহু দোকান সম্পূৰ্ণৰূপে জুই জ্বলি ভস্মীভূত হৈছে আৰু এই ঘটনাৰ পাছতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু হঠাৎ কেনেকৈ জুই লাগিল বহু লোকে সন্দেহ প্ৰকাশ কৰিছে যে এয়া অত্যাধিক গৰমৰ বাবে শ্বৰ্ট চাৰ্কিট হ'ল আৰু তাৰ সামগ্ৰীবোৰ গৰম হৈ আছিলে যাৰ বাবে জুই বিয়পি পৰাত সহজ হৈ উঠিল আৰু উৎকট গৰমৰ বাবে শ্বৰ্ট চাৰ্কিট হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বহু লোকে আৰু হাজাৰ হাজাৰ লোকৰ তৎপৰতাত জুই নিৰ্বাপন হৈছে মৰিগাঁও জিলাৰ মায়াঙৰ এখন বজাৰ গৃহ আৰু সেই বজাৰ গৃহত সম্পূৰ্ণৰূপে জুই লাগিছে যাৰ ফলত 20ৰ পৰা 25খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে